ভাৰতৰ আটাইতকৈ ডাঙৰ কোম্পানী হিৰো হণ্ডা কেনেকৈ বেলেগ হ'ল ইমান সাকসেসফুল কোম্পানী বেলেগ হোৱাৰ কাৰণ কি আছিল হিৰো হণ্ডাৰ আৰম্ভণি কেনেকৈ হৈছিল এই সকলোবোৰৰ বিষয়ে জানিম আজিৰ এই ভিডিঅ'ত এনে ধৰণৰ ইনফৰমেশন ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে ভিডিঅ'টো আৰম্ভ কৰো হিৰো হণ্ডা আপোনালোক সকলোৱে নিশ্চয় হিৰো হণ্ডা বাইক দেখিছে হিৰো হণ্ডাৰ বাইক ভাৰতত আটাইতকৈ বেছি বিক্ৰী হৈছিল কিন্তু বৰ্তমান হিৰো আৰু হণ্ডা দুটা কোম্পানীয়ে বেলেগ হৈ বিজনেছ চলাই আছে হিৰো হণ্ডা ভাৰতৰ এক পুৰণা কোম্পানী এই কোম্পানী দুটা বেলেগ বেলেগ মালিকৰ আছিল হিৰোৰ মালিক ব্ৰিজমোহন মুঞ্জাল আছিল আৰু হণ্ডা কোম্পানীৰ মালিক চৈচিৰো আছিল হিৰো কোম্পানী 1956 চনত ব্ৰিজমোহন আৰু তেখেতৰ ককাই ভাইকৰ সৈতে একেলগে হিৰোৰ সাইকেল ৰূপে আৰম্ভ কৰিছিল সেই সময়ত হিৰো সাইকেল ভাৰতবৰ্ষৰ এক গৌৰৱ আছিল হণ্ডা জাপানৰ এক নামী মটৰচাইকেল নিৰ্মাণ কোম্পানী আছিল 1980 দশকত ভাৰতৰ বিশেষকৈ বাজাজ চেতক M80 কাৱাসাকি ৰয়েল এনফিল্ড এইবোৰ বাইক প্ৰচলিত আছিল যিবোৰ প্ৰাইচ প্ৰায় 8000 পৰা 12500 পৰ্যন্ত আছিল যিবোৰ ফুয়েল এফিচিয়েন্সি বহুত কম আছিল এইবোৰৰ বাইক মাইলেজো বহুত কম আছিল ব্ৰিজমোহন মহোদয়ে ভাৰতবৰ্ষত এনেকুৱা বাইক নিৰ্মাণ কৰিব বিচাৰিছিল যি মিডল ক্লাছ লোকৰ বাবে সুলভ মূল্যৰ লগতে আৰু বেছি মাইলেজ পোৱা যায় কিন্তু হিৰো কোম্পানী যেহেতু সাইকেল নিৰ্মাণ কৰিছিল গতিকে হিৰোৰ লগত বাইক ইঞ্জিন বনোৱাৰ টেকনলজি নাছিল এই সমস্যাৰ সমাধানৰ বাবে হিৰো কোম্পানীয়ে বিদেশী কোম্পানীৰ সৈতে লগ হৈ বাইক নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল এই সিদ্ধান্ত মৰ্মে তেওঁলোকে প্ৰথমে ফ্ৰেঞ্চ কোম্পানী ফিয়গটৰ সৈতে যোগাযোগ কৰিছিল কিন্তু সিহঁতৰ সৈতে চুক্তিবদ্ধ নহল তাৰ পিছতে সিহঁতে জাপানীজ কোম্পানী হণ্ডাৰ সৈতে চুক্তিবদ্ধ কৰে যি সেই সময়ত বিশ্বৰ আটাইতকৈ ডাঙৰ বাইক নিৰ্মাণ কোম্পানী আছিল এই ডিল এই কাৰণে চুক্তি হৈছিল কাৰণ হিৰো কোম্পানীয়ে ভাৰতত কম মূল্যত বাইক নিৰ্মাণ কৰিব বিচাৰিছিল আৰু হণ্ডাই ভাৰতৰ বজাৰত এন্ট্ৰি কৰিব বিচাৰিছিল তাৰ পাছত 1984ত দুটা কোম্পানীয়ে একেলগ হৈ হিৰো হণ্ডাৰ নামত বাইক নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে হিৰো হণ্ডাৰ ফাৰ্ষ্ট প্লান্ট হাৰিয়ানাত স্থাপন কৰা হৈছিল তাৰ পাছত 1985ত হিৰো হণ্ডাই মিলি CD100 লঞ্চ কৰিলে যি 100 সিসিৰ বাইক আছিল এই বাইকখনৰ মূল্য আছিল প্ৰায় 9000 মাত্ৰ কেইদিনমানৰ ভিতৰতে এই বাইকখনে ভাৰতৰ আটাইতকৈ বেছি বিক্ৰী হোৱা বাইক হিচাপে পৰিগণিত হৈছিল হিৰো আৰু হণ্ডা দুয়োৰে কোম্পানীটোত প্ৰায় 26% ইকুইটি আছিল আৰু বাইকৰ স্পেয়াৰ পাৰ্টছৰ বাবে হিৰোয়ে 4% ৰয়েলিটি হণ্ডাক দিব লগা হৈছিল 1995 পৰ্যন্ত হিৰো হণ্ডাই প্ৰায় 20 লাখ বাইক বিক্ৰী কৰিছিল আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ কোম্পানী হিচাপে পৰিগণিত হৈছিল ইমানবোৰ সফলতাৰ পাছত এতিয়া হণ্ডাই ভাৰতত নিজৰ বেলেগকৈ বিজনেছ আৰম্ভ কৰিব বিচাৰিছিল গতিকে মে 1999ত হণ্ডাই এক্টিভা লঞ্চ কৰিছিল যি স্কুটাৰ হিচাপে বহুত সাকসেস হৈছিল আৰু তেতিয়াৰ পৰা হিৰো আৰু হণ্ডাৰ মাজত মতভেদ আৰম্ভ হৈছিল কিয়নো হণ্ডাই দুইফালৰ পৰা টকা ইনকাম কৰিবলৈ আৰম্ভ কৰিছিল সিহঁতৰ নিজৰ মাজতে কম্পিটিশন আৰম্ভ হৈ পৰিছিল একে ভেৰিয়েণ্টত দুই বেলেগ বেলেগ বাইক লঞ্চ কৰিছিল যেনে হিৰোৰ CBZ আৰু হণ্ডাৰ ইউনিকৰ্ন স্প্লেণ্ডাৰ আৰু সাইন যিদৰে হণ্ডাই গোটেই বিশ্বত বাইক বিক্ৰী কৰি আছিল সেইদৰে হিৰোৰ সৈতে হোৱা ডিল অনুসৰি হিৰোয়ে নেপাল বাংলাদেশ আৰু শ্ৰীলংকাতে বাইক ৰপ্তানি কৰিব পাৰিছিল এই কাৰণেও দুইৰে মাজত সম্পৰ্কৰ ফাট মেলিছিল আৰু এটা প্ৰব্লেম আছিল স্পেয়াৰ পাৰ্টছ যি হণ্ডাই নিজে বনাইছিল যাৰ প্ৰফিট হিৰোয়ে পোৱা নাছিল ইফালে হণ্ডাৰ বিক্ৰী ভাৰতবৰ্ষত আৰু বেছি হ'বলৈ আৰম্ভ হৈছিল আৰু নিজৰ নামত বিজনেছ আৰম্ভ কৰিব বিচাৰিছিল হিৰো আৰু হণ্ডাৰ পাৰ্টনাৰশ্বিপ প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে ৰিনিউ হৈছিল 1984ৰ পৰা 1994 1994ৰ পৰা 2004 2004ৰ পৰা 2014 কিন্তু 2010 চনতে হিৰো আৰু হণ্ডাই বেলেগ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ কোম্পানী ভংগ হৈ পৰে আৰু ইয়াৰে পৰা হিৰো মটৰকৰ্প লিমিটেড নামেৰে নতুন কোম্পানীৰ জন্ম হয় আজিৰ তাৰিখতো হিৰো আৰু হণ্ডাৰ মাজত কম্পিটিশন দেখা যায় ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ